নমস্কাৰ, মই দীপিকা উন্নত বিদ্যালয় আহিলোঁ। আজি বনালে তিনিবিধ থলুৱা ব্যঞ্জন। ইয়াৰ প্ৰথমতে মই কলডিল এটা গেছত পুৰি লৈছোঁ। লৈ পেলাই মই নহৰু এটা পুৰি লৈছোঁ। লৈ দুইটা মই ধুনীয়াকৈ চাফা কৰি অলপ পিটিকি লৈছোঁ। লৈ তাৰপিছত মই ইয়াতে এতিয়া কেঁচা জলকীয়া, কেঁচা পিঁয়াজ, তাৰপিছত নিমখ, কেঁচা মিঠাতেল, তাৰপিছত অলপ কেঁচা ধনিয়া দি এইখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ। 1 নম্বৰ ব্যঞ্জনটো মোৰ ৰেডি হৈ গ'ল। এতিয়া আহিলোঁ মই 2 নম্বৰ ব্যঞ্জনটো লৈ। এয়া মই ঢেকীয়া লৈছোঁ। ঢেকীয়াখিনি সৰু সৰু টুকুৰা কৰি কাটি মই ধুই পেলাই পানী যাব দিছিলোঁ। তাৰপিছত এখন কেৰাহীত মই মিঠাতেল দিলোঁ। তাত মই কেঁচা জলকীয়া আৰু কেঁচা পিঁয়াজ দিলোঁ। দি পেলাই মই ঢেকীয়াখিনি ইয়াতে দি দিলোঁ। দি এইখিনি অলপ ভাজি লৈ নিমখ হালধি দি ঢাকনি লগাই সিজিব দিছোঁ। সেউজীয়া শাকৰ পৰা মানে পানী ওলাই ন, তেতিয়া সেইকাৰণে সেই পানীৰে ধুনীয়াকৈ সিজি যাব শাকখিনি। তাৰপিছত ইয়াতে মই এইখিনি এনেকৈ ভাজি লৈ যেতিয়া পানী কমি আহিল, অলপ শুকান শুকান হৈ আহিল, তেতিয়া মই কেৰাহীখনৰ মাজত অলপ ঠাই উলিয়াই ল'লোঁ। লৈ পেলাই মই তাত অলপ মিঠাতেল দিলোঁ। দি পেলাই মই 2টা কণী ভাঙি দিলোঁ। দি অলপ নিমখ দিলোঁ। দি ঢেকীয়াখিনি মই মিক্স কৰি ল'লোঁ। এনেকৈ ঢেকীয়া আৰু কণীৰ শুকান ভাজি খাবলৈ বহুত বেছি সোৱাদ হয়। এয়া মোৰ 2 নম্বৰ ব্যঞ্জনটো ৰেডি হৈ গ'ল। এতিয়া আহিলোঁ মই 3 নম্বৰ ব্যঞ্জনটো লৈ। এয়া মই নৰসিংহ, ভেদাইলতা, জিৰা, জালুক, আদা, নহৰু, কেঁচা জলকীয়া গোটেইখিনি মিক্সি এটাত মই পিচি লৈছোঁ। লৈ পেলাই মই এইখিনিতে ৰৌ মাছৰ লগত বনাম। এতিয়া আনফালে মই কেৰাহী এটাত মাছকেইপিচ ভাজি উঠাই ল'লোঁ। মাছ ভাজি লোৱাটো মই দেখুওৱা নাই, অকলে ভাজিব জানে। তাৰপিছত মই কেৰাহীখনত অলপ তেল দি তাত মই পেষ্টখিনি দি দিলোঁ। দি অকণমান পানী দি নিমখ হালধি দি ঢাকনি লগাই অলপ সিজিবলৈ দিলোঁ। তাৰপিছত এইখিনি সিজি অহাত প্ৰয়োজন অনুসৰি পানী দিলোঁ। দি ভাজি লোৱা মাছকেইপিচ দিলোঁ। দি উতলি অহাত গৰম মছলা অলপ দিলোঁ। দি ৰেডি হৈ গ'ল। এনেকৈ আজিৰ কাৰীখন মই সজাই ল'লোঁ। ঢেকীয়া ভাজি, কলডিল পিটিকা, নৰসিংহ মাছৰ জোল। মোৰ ভিডিঅ'টো সকলো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈ বাই।